পোৱালি মাছ কেমেৰা মানে ভাল পায় আৰু মই ভাল পাওঁ ডাঙৰ মাছ কাৰণে ডাঙৰ মাছ আনিছোঁ হেল্ল' এভৰিৱান গুড মৰ্ণিং কি খবৰ সকলোৰে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বহুত লৰালৰিত ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ নহ'লে থাকি যায় ভিডিঅ' ষ্টাৰ্ট কৰা নহয়েই আৰু ডিউটি যাবলৈ ৰেডি হৈছোঁ এতিয়া ৰাতিপুৱা 8টা বাজিছে আৰু ইফালে গৰম ভাত আলু আৰু চয়াবিনৰ চব্জি এয়া গৰম গৰম ভাত আৰু চব্জি খাই লওঁ তেতিয়াহ'লে মই আপোনালোকে ভিডিঅ'টো চাই যাব ডিউটিৰ পৰা আহি লগ পাই আছোঁ সকলোকে ৰ'দটো অলপকৈ ওলাইছে কেমেৰা ধৰিব নোৱাৰি আহি গ'লোঁ আৰু গা পা ধুই ভাত চাত খাই আজৰি হ'লোঁ এতিয়া অলপ ৰেষ্ট কৰিম তাৰপাছত দেখাই আছোঁ আপোনালোকক কি কৰিম গাটো ধুই উঠি ইমান ঠাণ্ডা লাগিছে ঠাণ্ডা দিনত পাছবেলা গা ধোৱাটো মুস্কিল কি চাইছা নেকি তুমি এনেকৈ চাই খাইবা মোৰ লাজ লাগে নহয় মই নতুন নতুন ভিডিঅ' বনাইছোঁ তুমি মোক চাব আৰু ভাবিব খালি দেখাই দিম নেকি দেখাই দিম আকৌ মোক চাই আৰু হাঁহে খালি ভিডিঅ' কৰিব নাজানো বোলে মোৰ সিহঁতৰ মাথাটো কাট খাই আহে এইফালে শিকাই আছে আৰু মোৰ মানুহটোক আপোনালোকে সদায় এনেকৈ দেখিব শুইয়ে থাকে এনি টাইম আৰু ডিউটিৰ পৰা আহি অলপ ৰেষ্ট কৰিলোঁ এতিয়াহে উঠিছোঁ এতিয়া গধূলি 6টা বাজিছে আৰু ভাবিছোঁ আজি বতৰটো বহুত ঠাণ্ডা মানে কি ডাৱৰীয়া কৰি আছে অলপো ৰ'দ নোলালে ৰাতিপুৱা অলপ ওলাইছিলে ৰ'দ তাৰপৰা আজি ৰ'দ নাই এনেও খ্ৰীষ্টমাছত বতৰবিলাক এনেকুৱাই কৰে যোৱাকালি খ্ৰীষ্টমাছ হৈ গৈছে ভৰিটো অঁতাই দিয়া তো ভাবিছোঁ গৰম গৰম কিবা বনাওঁ কি বনাওঁ খাবানে হা ঐ গাখীৰ চাহ খাবলৈ মন গৈছে গাখীৰ আনিবাগে নেকি মই কেমেৰাটো ল'লে হাঁহে হে ইনচাল্ট কৰা ন গাখীৰ এটা আনি দিয়া মানে ভাবিছোঁ আজি বতৰটো যিহেতু ঠাণ্ডা পকৰি বনাম বুলি ভাবিছোঁ আৰু মানুহজনে কৈ আছে মই বোলে কেমেৰাটো ধৰিব নাজানো মানে মাথাটো সেইডোখৰ কাটি খায় আৰু হয় কথাটো নতুনকৈ ভিডিঅ'বিলাক বনাইছোঁ যে নাজানিবও পাৰোঁ গাখীৰটো নাহিলে এতিয়া সেনেকৈ চাহ খাব লাগিব লাল চাহ পকৰি বনাই লওঁ পকৰি বনাব নালাগে বুলি ক'লে বাহিৰতে চাহ খাব যায় বোলে আৰু এয়া হৈ গ'ল ওলাই ল'লোঁ আৰু এতিয়া যাওঁ চাহ তাহ খাই আহোঁ অলপ ফুৰি আহোঁ চাহ খাই মেলি আহি গ'লোঁ আৰু দেখাইছিলোঁ যিহেতু মাছ আনিছোঁ বুলি কৈছিলোঁ এতিয়া ভাত বনাব লৈছোঁ মাছ ফুলকবি মটৰ বিলাহী এনেকৈ বনাম আৰু সৰু মাছ আনিছিলোঁ এইখিনি পিঁয়াজৰ লগত চাগে খৰখৰীয়াকৈ ভাজি দিম তেনেকৈ আজি খাম আৰু মাছৰ পেটটো এক্সট্ৰাকৈ কিনি আনিছিলোঁ সেয়াও বনাব মানুহজনে আজি আৰু ৰেচিপি ভিডিঅ' নিদিওঁ সকলোৱে যেনেদৰে বনায় তেনেকৈয়ে বনাম চিম্পুলকৈ আৰু খানা আজি ৰেডি হৈ গ'ল আজি চববিলাক খেলি মেলি হৈ আছে মই কৈছিলোঁ যে ফুলকবি আলু বিলাহী মটৰ এনেকৈ বনাম বুলি ভাবিছিলোঁ কিন্তু মাছখিনি ফ্ৰাই কৰিয়ে অলপ মোবাইলটো চাওঁ বুলি বিচনাত কাপোৰৰ তলত সোমাই দিলোঁ ঠাণ্ডা লাগিলে এলাহ লাগিলে আৰু একেবাৰে চিম্পুলকৈ বনালোঁ বেঙেনা ভাজি বনালোঁ মাছ ফ্ৰাই দেখুৱাব পৰা নাই মাছ ফ্ৰাই জলকীয়া পিঁয়াজ আজি এনেকৈয়ে খাম মাছৰ পেটটো অনা হৈছিলে এইখিনিও ৰাখি দিলোঁ সৰু মাছ আনিছিলে বুলি ক'লোঁ সেয়াও ৰাখি দিলোঁ চববিলাক কাইলৈ বনাম আজি এনেকৈয়ে খাম তো আৰু আজি এই ভিডিঅ'টো মই ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ আৰু এই ভিডিঅ'টোত মই বিশেষ একো দিব নোৱাৰিলোঁ তথাপিও আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু যিসকলে ইমান সময় মোৰ ভিডিঅ'টো চালে তেওঁলোকলৈ ধন্যবাদ আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে প্লিজ ফ'ল' কৰি দিব তো আজিলৈ আহোঁ বাই বাই